মোৰ অসমীয়া ৰাইজ আপুনি চাই আছে সঞ্জু 99 ব্লগ আৰু ভিডিঅ'টো স্ক্ৰীণৰ পৰা চাই থাকক। আজিৰ ভিডিঅ'টো ইমান ধামাকা নহয়, কালি মানে আজি নেক্সট ডে হৈছে, আজি মানে ভিডিঅ' দিব পৰা নাই। কালি অলপ মানে আগতে মানে অলপ ভিডিঅ' বনাই থোৱা আছে, তাৰ লগত মানে আজি ভিডিঅ'টো মানে লগাই দিম। আৰু গাইজ এতিয়া মই বৰ্তমান আছোঁ মইনাপাৰত। মইনাপাৰত মই ৰিজাৰ্ভটো আহিছিলোঁ গোগামুখত, আৰু গাইজ গোগামুখৰ ৰিজাৰ্ভটো লৈ মানে মই এতিয়া বৰ্তমান মানে মইনাপাৰত অকণমান গাইজ ৰখিছোঁ। মইনাপাৰত ৰখি মেলি এতিয়া মানে আপোনাৰ আজি পথাৰত আহিলোঁ ৰাতিপুৱা এতিয়া বৰ্তমান বল খেলি আছে। এতিয়া ভাইটিহঁতে বল খেলা মানে চাবলৈ গৈ আছোঁ। ৰাতিপুৱা চাওক কি ধুনীয়া বল খেল খেলি আছে। ভাল লাগিছে। গণেশ কেনেকুৱা লাগিছে বল খেল? সঁচাকৈ নিদিয়ে চাওক গাইজ, এইটো এটা বেট ধৰি আছে গাইজ। মই গাইজ ইমান ক্ৰিকেট বলটো মানে ভাল নাপায়, সেইটো কাৰণে মই খেলা নাই। কিন্তু ভিডিঅ' এটা ৰাতিপুৱা ভাইটিহঁতে মাতিলে যে ভিডিঅ' এটা বনাই দিলোঁ। গাইজ চাওক মোৰ পাছলৈ কি ধুনীয়া এখন ফিল্ড আছে, পথাৰ মাজত হয়। বল খেল খেলি মেলি এডোখৰ টাইম বহি আছোঁ। চাংঘৰ এটা আছে আৰু এইফালে নীলা হেৰি আছে। আৰু গাইজ ইয়াতে গোটেই ল'ৰাখনে খানা চানা খাই এয়া চৌ দেখিব পাইছে, গিলাচ আৰু গাইজ এয়া হেৰি কেৰাহী আছে। গাইজ দেখিব পাইছে গোটেইখনৰ ইয়াত ভাগৰ চাগৰ লাগিছে। এটা পাতি পইচা 100 টকামান গ'ল আৰু এটা পাতি 100 টকা লাভ পালোঁ। ধুনীয়া জেগা। ফাইনেলি ঘৰত গৈ আছোঁ। ৰাতিপুৱা ভাত পানী খাই ভাত পানী খাই মেলি ঘৰত আৰু ভিডিঅ' বনাবলৈ যাম বাৰু। আৰু বল খেলা ক্লিক কেইটামান আছে আপোনাৰ চাই লওক। আৰু গাইজ এতিয়া বৰ্তমান মই ঘৰত গৈ আছোঁ। কি ধুনীয়া প্লেচ চাওক গাইজ, পথাৰখন কি ধুনীয়া বঢ়িয়া লাগিছে। ৰ'দ দি আছে ইমান ভাল উঠা নাই। আৰু গাইজ এইফালে চাওক কি ধুনীয়া গছ গছনি আছে। আৰু এইফালে গাইজ সৰিয়হ কৰিছিলে। গাইজ চাওক কি ধুনীয়া প্লেচ হয় গাইজ। এতিয়া মই আছোঁ এতিয়া বৰ্তমান ফুটুকাপুখুৰী ফিল্ডত মানুহ নমাবলৈ আহিছিলোঁ। আৰু গাইজ এতিয়া মোৰ ক'ব গ'লে এটা কথা, মানে ঘৰখনত মানে এটা ল'ৰা হ'ব নালাগে। গোটেই ঘৰখন মোৰ ওপৰত এটা নিৰ্ভৰ কৰি চলি আছে। আৰু গাইজ এতিয়া মোৰ গোটেই ঘৰখনৰ চলি আছে যদি এখনৰ ওপৰতে গোটেই ঘৰখন চলি আছে গাইজ। আৰু গাইজ মই মানে অকণো টাইমেই নাপাওঁ। ৰাতি মানে দিনটো টমটম চলাই আহি প্ৰায় 8টামান বজাত মানে টমটমৰ ঘৰত সুমিয়াই মেলি তাৰপৰা মানে ৰাতি মানে এডিট কৰি মেলি প্ৰায় 2টামান বাজি যায়। 2টামান বজাৰ পিছত তাৰপৰা গাইজ অকণমান লাহেকৈ চলা 2টামান বাজি যোৱাৰ পিছত তাৰপৰা মানে শুই উঠি তাৰপৰা ৰাতিপুৱা প্ৰায় 4টামান বাজি যায়। বাজি যোৱা মাত্ৰ মানে আকৌ টমটম উলিয়াবলগীয়া হয়েই গাইজ। তাৰপৰা আৰু ইমান ভিতৰ জেগাত গাইজ ইমান ধুনীয়া ধুনীয়া ৰাস্তা চাওক, কি বঢ়িয়া ৰাস্তা হয় গাইজ। ইমান ভিতৰ জেগাত যে ইমান ধুনীয়া ধুনীয়া ৰাস্তা বুলি ভবা নাই। আৰু গাইজ এনেকুৱা বেয়া ৰাস্তা আছে ন, এইডোখৰ মানে বেছি নহয় অকণমান ভাল ৰাস্তা। আৰু গাইজ চাওক কি বঢ়িয়া জেগা হয় গাইজ। এইটো মোৰ লগৰ হয়, অকণমান আগৰ পৰা গাইজ মই উঠাই নিছিলোঁ। আৰু গাইজ মই টমটমখন নিছোঁ, মই ভিডিঅ' এটা বনাম বুলি কৈ। আৰু গাইজ সি অলপ আগত নামিব। আৰু গাইজ ইমান ধুনীয়া ধুনীয়া জেগা আছে, ইমান ভিতৰ জেগাত যে ইমান ধুনীয়া ৰাস্তা আছে বুলি মই ভবাই নাই। আৰু গাইজ আপোনালোকৰ চাওক ইমান ভিতৰ ৰাস্তা কি বঢ়িয়া সুন্দৰ পৰিৱেশ গাইজ। ফাইনেলি গাইজ এই পাই গ'লোঁ কুৰিয়াখানা। আৰু কুৰিয়াখানা দলঙৰ ওপৰত উঠিবলৈ এইখন দলঙৰ ওপৰত উঠিবলৈ চাই যাম। আৰু গাইজ আৰু এখন টমটম আহি আছে, মোৰ লগৰ এটা লগৰটো এইটো আহি আছে, লগৰটো আহি আছে। তাকে মই কিবা এটা সুধিম গাইজ, কিনো কৈ চাওঁ। গাইজ এইটো আহি আছে দেখিব পাইছে। তামাম বজাইছোগৈ। আৰু গাইজ মোৰ লগতে কৈছে যে মানে মই হেভি টিপ এটা বহাই আনিছিলোঁ। তেতিয়া মোৰ লগতে কৈছে যে তামাম বজালি। মই তেতিয়া তামাম বজালোঁ। আপোনাৰ ভিডিঅ'টো চাউণ্ডটো নিশ্চয় গম পাইছে ন। হ'ব গাইজ ঠিক নাই ফাইনেলি গাইজ পাই গ'লোহি মেধাইটো চাওক কি খাল বাম গোটেই ৰাস্তাটো এয়া দেখিব পাইছে। নিৰ্মাণ হৈ আছে যে গোটেই খাল বাম দি চাব নেকি মোৰ মতে। আগত প্ৰব্লেম এখন আছে, আপোনাৰ মই দোকানৰ চেষ্টা কৰিম। গোটেই ৰাস্তাটো বেয়া ক'ব পৰা নাই, এনেকুৱা বেয়া মানে গোটেই গ'লে প্ৰব্লেমৰ ওচৰত প্ৰব্লেমখন চাওক এইডোখৰ ৰাখি থৈছে মেধাইৰ ওচৰত। গাইজ এইফালে গোটেই নদী হয়, নদীখন চাওক। পাই গ'লোহি মৰমী ভগতদা নামঘৰ। কি ধুনীয়া চাওক শিংগ লগাই থৈছে গাইজ। আৰু গাইজ কি বঢ়িয়া লাগিছে চাওক শিংগ লগাই থৈছে গাইজ।
না গাইছ এখন সৰু পালি আছে গাইছ 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 এইখনক চাওক কি বঢ়িয়া বঢ়িয়া তাত মোৰ ওচৰত আহি গীটাৰখন ৰখি আছে গাইছ গাইছ এইফালে চাওক এইটো ভাইটি তোমাৰ নামটো কি নমস্কাৰ মোৰ নাম নৱজ্যোতি দাস নৱজ্যোতি দাস আৰু ভাত খালা না হেল্ল' ভাত কিয়া খালা হে ভাত কিয়া খালা ভাত আৰু মোৰ ভিডিঅ'বিলাক যদি ভাল পাইছে ন তেতিয়া লাইক কমেণ্ট ছাবস্ক্ৰাইব আৰু গাইছ বেলাখনো গাইছ দবাই দিব আৰু গাইছ এটা কথা মই